Hello everyone, Nancy আৰু মমৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো বনাইছোঁ ৰাতিপুৱাই আৰু আমি ৰাতিপুৱা বা কি নেন্সি আৰু মই কৰিছোঁ সেইটো আপোনালোকক দেখুৱাম। এতিয়া মই ঘৰ চৰ চাফা কৰি আজৰি হৈছোঁ। আহকচোন ইয়াৰ আগত কি কৰিছিলোঁ চাওঁ। নেন্সি আজিকালি এটা দুটা কাম নিজে কৰিবলৈ শিকিছে আৰু এই পুতলাসমূহ তাই নিজে থৈছে, মই তাইক কোৱা নাই আৰু সেইটো কাৰণে মই মনে মনে তাইক ভিডিঅ' কৰি আছোঁ। তাই গম নাপায়। ধুনীয়াকৈ সজাই দিলা। য়ে হাই ফাই। আৰু এটা কাম থাকিলে নহয়, এইটো তোমাৰ চোলা নে কি চোৱা ওপৰত, এইটো 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 অঁ এইটো আঁতৰাই দিয়া। এইটো এইটো কাৰ চোলা? তোমাৰ চোলা। ক'ত থ'ব লাগে, কেনেকৈ জাপিব লাগে? থৈ দিয়া। ডান হয় নাই? বাকীখিনি মই কৰিম, এইখিনি তুমি কৰিলা। আহা ওলাই আহা। তাইক খেল ধেমালিৰ মাজেৰে নিজৰ বস্তুবোৰ নিজৰ ঠাইত থ'বলৈ কাৰণে শিকাইছোঁ, কাৰণ মাকবোৰৰ সেইকণ অকণমান সহায় হ'লেও বহুত সহায় হয় আৰু নিজৰ বস্তু নিজৰ ঠাইত থ'লে মানে খেলি পেলাই তাই ক'ত থ'ব লাগে তাই জানিব আৰু পিছলৈকেও যাতে সেই অভ্যাসটো থাকি যাব। কোনো বস্তু যাতে তাই আনডিচিপ্লিনকৈ নথয়, তাই ডিচিপ্লিনকৈ থ'ব, সেইটো কাৰণে মই অকণমান এনেদৰে শিকাইছোঁ। হে? কি ভাবিছিলা? কোনটো? কি ভাবিছিলানো? অঁ এইটো তোমাৰ ফেন। এইটো দেউতাৰ ফেন। এইটো কাৰ ফেন? এইটো 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 হে? সেইটো তোমাৰ ফেন আৰু মোৰ ফেনটো কোনটো? সেইটো মোৰ ফেন। তিনিটাৰ তিনিখন। বঢ়িয়া। দেউতা এতিয়া নাই অহা, সেইকাৰণে দেউতাখন দি থৈ দিছোঁ বাৰু। আহিলে দেউতাক ক'ম আৰু এইখন তুমি লৈ ল'বা বুলি, হ'বনে? তাৰপিছত তোমাৰ চেণ্ডেলবোৰ চব ডিচিপ্লিন হৈ আছে নাই চোৱা? চেণ্ডেলবোৰ ঠিকে আছে নাই? অঁ সেইটো খুলি দিম। কোনযোৰ দেখাই দিয়া, উলিয়াই দেখাই দিয়া, এইফালে দেখাই দিয়া। বা আমাৰ চোনৰ নতুন চেণ্ডেল এযোৰ আনি থৈ দিছোঁ, এযোৰ ডাঙৰ হৈ আছে হয় নাই? থাকক দিয়া, এতিয়া সেইযোৰ নিপিন্ধো। অঁ নাই, গৰম লাগিছে? বেছি থাকা। কি হ'ল? এতিয়া জল দিছে, মই কামবোৰ খতম কৰি লওঁ। কি হ'ল? কি কেনেকুৱা কৰিছেনো? গাটো তেনেকুৱা কৰি দিছে। এইটো কেৰেলোৱা বুলি কয়। কেৰেলোৱা মই নমাৰোঁ দেই। মাৰিব নাপায় নহয়, বস্তু মাৰিব নাপায় নহয়, তুমি গম পোৱা নাই? হা? অঁ মই অঁ সাৰি দিম। সাৰি ক'ত পেলাই দিম নো? অঁ সেইফালে পেলাই দিম। তোমাৰ গৰম লাগিছে নেকি? তোমাৰ গৰম লাগিছে? লাগিছে? বেছি দিয়া, বিছা এইখন তোমাৰে বিচনী। দেউতাক ফোন কৰিলানে নাই? নকৰা নেকি? হা? কৰিবা? কেলে? বাকী তুমি দিবা। তুমি কোৱাচোন গুড মৰ্ণিং। একদম শান্তি নাই ন তোমাৰ? একদম শান্তি নাই তোমাৰ? হা?
কাৰ আলহী আহিছে হা কাৰ আলহী আহিছে আমাৰ ক'ত আলহী আহিছে মই দেখোন দেখাই নাই তুমি দেখিছা এয়া বেলেগৰ ঘৰত আহিছে গৰুটো কেনেকৈ কৰিছে বুট গাখীৰ একাপ মোলে চাহ আনিছোঁ বহা আৰু এয়া ৰুমটো চাফ চিকুণ কৰি মই আজৰি হৈছোঁ গা ধোৱা নাই গা ধুমগৈ এতিয়া সেয়া গা পা ধুই আজৰি হৈ ল'লোঁ এতিয়া চাকি বন্তি জ্বলাম ফাইনেলি কাম বন কৰি আজৰি হৈ ল'লোঁ আজৰি হৈ লৈ পেলাই গা পা ধুই আহি এয়া চাকি বন্তি জ্বলাম এতিয়া জ্বলাই কৰি কিবা এটা খাই ল'ম আৰু বহুত গৰম পৰিছে ফেন এয়া চলি আছে তথাপিও ঘামি আছোঁ গা ধুই আহি চাকি বন্তি জ্বলালোঁ জ্বলাই কৰি এতিয়া কিবা এটা খাই ল'ম আৰু সেয়া কাম বন কৰি আজৰি হ'লোঁ নেন্সি এয়া পুতলাৰ মাজত বহি আছে তাইকো চাফা তাফা কৰি দিম অকণমান দেৰিকৈ কি হ'ল কিবা এটা হৈছে কি হৈছে নো কি কৈছিলা পেট বিষাইছে কেলে কি কিহৰ কাৰণে দৰৱ খোৱা তুমি দৰৱবোৰ মিঠা মিঠা যে সেইকাৰণে খাব লাগে হয় নাই পঢ়িছা নপঢ়িবা হে আই লাভ ইউ কোৱা আকৌ গোটেইখিনি পেলাই দিলা গোটেইখিনি পেলাই ল'লা উঠোৱা 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 তাৰ ওপৰত বহিলেহে হয়নে বস্তুবোৰ ভাল কৰি যেনেকৈ চিজিল কৰি থৈছিলে তেনেকৈ আকৌ ওলট পালতো কৰে সোনকালে আৰু যিমান সময় লাগে ভাল কৰোঁতে তাতকৈ সোনকালে আপোনাৰ বেয়া কৰিবলৈ লাগে আৰু এয়া বেয়া কৰাত লাগি গ'ল তাৰপিছত আকৌ নিজে কেতিয়া থয় বা নিজে চিজিল কৰি থয় বাৰু কিন্তু দেৰি হ'ব আপোনাৰ খেলিবলৈ এনেকৈ এইখিনিয়ে দিনটো কাম আপোনাৰ ভাল কৰিব আকৌ বেয়া কৰিব এনেকুৱা ঘৰবোৰ ওলট পালট কৰি থকা হয়তো মোৰ ছোৱালীজনী নহয় নিশ্চয় এনেদৰে সকলো ল'ৰা ছোৱালীবোৰে কৰে আৰু এইটো বয়সেই তাহাঁতে এনেদৰে খেলিব আৰু বাহিৰত ৰ'দ যাব নোৱাৰে যিহেতু ভিতৰতে তাহাঁতে এনেকৈয়ে খেলি থাকিব লাগিব আৰু ময়ো বেয়া নাপাওঁ দুপৰীয়া এনেদৰে তাইক গা পা ধুৱাই উঠি অকণমান সময় ৰেষ্ট দি তাৰপিছত তাইক ভাত খুৱাওঁ আৰু দুপৰীয়া বহুত গৰম সেইকাৰণে তাইক খেলা ধূলা সেইদৰে কৰিব দিয়া নহয় গাটো ধুৱাই ডাইৰেক্ট মই খুৱাই দিওঁ এয়া সন্ধিয়া পৰত খাই বৈ আমি চাহ জলপান খাই লৈ নেন্সিক অকণমান পঢ়াইছোঁ আৰু নেন্সি এয়া পঢ়িব লাগে দেখি বেছিকৈ খেলাত ধান্দাটো অকণমান পঢ়িলে বাৰু তাই এতিয়া তাহাঁতক সিমানকৈ পঢ়াব নোৱাৰোঁ অকণ পঢ়ে খেলৰ মাজেদি অকণ পঢ়ে উলিয়াই দিয়া কি বনাবা এতিয়া মাংস মাছ বনাবা
অঁ সোমাই দিয়া কিটচেন এইটো চৌকা হয় মানে ন অঁ এইটো কি দিলা মাংস আলুগুটি নহৰু পিঁয়াজ জলকীয়া এতিয়া লৰাই দিয়া তেল থাকি গ'ল দেখোন দি দিয়া তেল অকণ দি দিয়া গুড আমাৰ এতিয়া মাংস ৰেডি হৈ যাব দেই মহে মাজে মাজে দিগদাৰ কৰি দিয়ে ফেন চলি থাকিলেও মহে মাজে মাজে আমাক দিগদাৰ কৰি দিয়ে যিকণ মানে পঢ়ে তাইক সেইকণ অকণমান সময় আমি কিবা কিবি খেলৰ মাজেৰে পঢ়াওঁ এতিয়ানো পঢ়াৰ কি তাহাঁতক আমি অকণ কিবা গান শিকাওঁ ABCD কেইটা অকণ শিকাওঁ তাতে তাই যিখিনি শিকে সেইখিনি আৰু হৈ গ'ল দিয়া কি বনাইছা এইটো ঘৰ কাই কৰে এইটো তোমাৰ ঘৰ কি হ'ল আঙুলি লাগি গ'ল কাটা আছিলে আঙুলি চাওঁ অকণমান হেৰি আছে অলপ নিমিছত দেই অ'কে তুমি ষ্ট্ৰং ছোৱালী নহয় একো নহয় হে অকণমান ওলাই দিম দিয়া হ'ব বা লগাই লোৱা আঙুলিটো লগাই দিয়া কাটা আঙুলিটো লগাই দিয়া অঁ হৈ গ'ল হ'বনে লাগিলে কাটিছা মলমটো সানিছা হৈ গ'ল ন হৈ গ'ল বিষ ধৰিছে নেকি হে ষ্ট্ৰং ছোৱালী হয় কোনে বৰ দিগদাৰ কৰে আঙুলিটোৱে লৈ যাওক কাক দেখাই লগ যাওক আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেন্সি আৰু মোৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই